তললে গৈ আছো মানে পোহৰখন আছে তলত সো কিনো কৰি আছে চাবলৈ যাওঁ সো বলকচোন চাওঁগে মানে পোৱালি কেইটামান লগ লৈছে কি হয় চাওঁগে বল ইয়াত 4টা ল'ৰা আছে আৰু তাহাঁতি খেলাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে মই ডিষ্টাৰ্ব নিদিলো আৰু এতিয়া আহিছো অকণমান ওপৰলৈ যিহেতুকে বতৰটো ভাল হৈ আছে কিমানো বুলি ঘৰটোত সোমাই থাকিম সেইকাৰণে চটলে অকণমান ওলাই আহিছো একদম কেনেকুৱা ধুনীয়া হৈ আছে বতৰ আপোনালোকক দেখাই আছো ৰ'ব হা চাওক বতৰ কি ধুনীয়া হৈ আছে দেখিছে ৰ'দো নাই বৰষুণো নাই কিন্তু বতৰ একদম ডাৱৰীয়া এইফালে দেখিছে নহয় ইমান ধুনীয়া হৈ আছে আৰু ফালে এইখন শ্বটখনটো আপোনালোকে আগতে দেখিছেই ভাবিলো ইয়াত বহিবলৈ ধুনীয়াকে জাগাও বনাইছে ভাল লাগিছে এতিয়া অকণমান চেঞ্জ হৈছে ফুলবিলাকো ভাল হৈছে আৰু ৰ'ব দেখাও এইটো সময়ত একচুৱেলি ওপৰলৈ আহি ভাল লাগে কিন্তু মোৰ সেয়া এলাহতে থাকি যায় আৰু এইয়া চাওক আৰে ভাটৌ দেখিছেনে ইয়াত সাংঘাতিক ভাটৌ আছে একদম আমাৰ ঘৰৰ সেই ওপৰখনটো থাকে সেইবিলাক ভাটৌ দেখিছে উৰি ঘূৰি ফুৰিছে আৰু এইটো হৈছে এতিয়া পৰিৱেশ এতিয়া কেইটা বাজিছে 5:30 বাজিছে বতৰ বহুত ঠাণ্ডা মানে গৰম একদমেই নাই বহুত বেছি ঠাণ্ডা হৈ আছে এইটো হৈছে এতিয়া আবেলিৰ পৰিৱেশ এইটো ভাটৌ চাওক ভাটৌ দেখিছে কিমান আছে এইকেইটা বহি আছে একদম মোৰ ওচৰতে বহি আছে মই যদি ওচৰলৈ যাওঁ তাহাঁতি গুচি যাব মানে এইকেইটা ইমান মৰম লাগিছে বহুত ডাঙৰ ডাঙৰ হয় ভাটৌকেইটা দেই সৰু সুৰা ভাটৌ নোহোৱা মানে একদম মস্ত মস্ত এইকেইটা চাওক ওচৰলৈ যাবলৈও ভয় লাগিছে বাট গৈছো আৰু ওপৰৰ পৰা আহি যিহেতুকে সন্ধিয়া লাগিলে সেইকাৰণে গধূলি চাকিকত জ্বলাই আজি যিহেতুকে মঙলবাৰ সেইকাৰণে ভাবিলো হনুমান চালিচাখন অকণ পঢ়ি লওঁ পঢ়ি লৈ দেখাই আছো কি কি কৰোঁ বতৰ যিহেতুকে ঠাণ্ডা সেইকাৰণে এয়া চব পিঁয়াজি পকৰি টাইপ সৰুকৈ বনাবলৈ লৈছো চ' এয়া মোৰ পেটাৰ্ণ পেষ্টখিনি অলৰেডি ৰেডি এইফালে মই পেন বহাই দিছো এইফালে চাহ বনাই আছো পকৰিৰ লগত চাহ খোৱাৰ আমেজটোৱে বেলেগ নহয়নে খাই ভাল পায়নে বাৰু ঠাণ্ডা বতৰত যিহেতুকে ইয়াত ঠাণ্ডাই প্ৰায় মানে বতৰটো বহুত ধুনীয়া হৈ আছে আৰু সেইকাৰণে ভাবিলো এনেকে পকৰিকে বনাওঁ বুলি আৰু গৰম চাহৰ লগত খাওঁ লোভ লাগিছেনে আৰু এয়া মোৰ ৰেডি পকৰি গাখীৰ চাহৰ লগত অকণমান খাওঁ গধূলি সময়টো অকণ এনেকে পাৰ কৰোঁ আপোনালোকে কি কি কৰি আছে জনাবচোন মই যিহেতুকে ধানবাদতে আছো চ' এনেকেই দিনবিলাক অকণমান পাৰ কৰিছো এতিয়া ৰাতি যোগাৰো কৰোঁ যিহেতুকে আজি বাইদেউজনীক আহিবলৈ মানা কৰিছো আৰু সেইকাৰণে মই কিবা কিবি অকণমান বনাওঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু কেনেকুৱা পাই জনাবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছো আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম বাই বাই